Hi everyone, welcome to my YouTube channel. Today sharing a mekhala sador wearing tutorial ya mekhala sador draping আজি মই শিকাম তো আহক ভিডিওটো স্টার্ট কৰো তো প্ৰথমতে লৈছে এখন হল ফ্ৰন্ট সাইড তলৰ মেখেলা তো মেখেলাখন প্ৰথমতে ওয়েট কৰিব লাগিব তো পেটিকোট পিন্ধি লব তাৰ ওপৰত এনেকৈ তলটো পিন্ধি লব পাৰে ওপৰটো লব পাৰে আৰু ইয়াৰ যেটো পেলেট হয় ফ্ৰন্টৰ জাস্ট দুটা বা তিনিটা তাৰ ওপৰ নহয় তো এইটো ট্ৰেডিশনাল হয় আসামিজ ট্ৰেডিশনাল ড্ৰেছ হয় আসামিজ মেখলা sador তো আই লাভ ইট মেখলা sador और या एक হৈছে এখন হল sador যিখন আমি ফ্ৰন্টৰ ওপৰত ইউজ কৰিম তো মেখেলাখনৰ ওপৰত তো এখন আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে প্লেট বনাই ল'ব পাৰে ওপেন কৰি ল'ব পাৰে কিন্তু ইয়াত টেকনিক আছে ডিজাইন আছে ডাইৰেক্ট নৰমাল ল'লে নহব যেহেতু ইয়াত ডিজাইন কৰি ল'ব লাগিব তাৰ আগত আপোনালোকে সেফটি পিন জৰুৰ লগত ৰাখিব চাৰিটা পাঁচটাও লাগিব পাৰে চাৰিটাও ল'ব লাগিব পাৰে তিনিটাটো লাগিব পাৰে নিজৰ হিচাপত যেটো যিমান পিন হিচাপে লাগে তো সাইজক মই কেনেকৈ কৰিছো ডিজাইন কিটা কেনেকৈ পিন মাৰিছো তো আহক
অতি সহজ ভাবেৰে এই চাদৰ মেখেলাখন আপোনালোকে কেৰি কৰিব পাৰিব, ড্ৰাপ কৰিব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কমেণ্ট কৰিবা আৰু এনেকুৱা ভিডিঅ' লাগিলে কমেণ্ট ডাউন জৰুৰ কৰিবা। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই।